বহুতে বিচাৰে ইমান কষ্ট কৰিছোঁ পইচা হিচাপে অহা নাই, আমি কষ্ট কৰা হিচাপে পইচা অহা নাই, তেনেকুৱা কেতিয়াবা ভাবে নাভাবে? অনেষ্টলি এওঁ বেছিকৈ ভাবোঁ। যিয়ে নহওক, পৃথিৱীৰ প্ৰত্যেকটো কামত সফলতাৰ বাবে সময় লাগে। এই মানুহগৰাকী আপোনাৰ সন্মুখত যে বহি আছে, পৃথিৱীত বহুত ডক্টৰ আছে, ভাৰতত অসমত বহুত ডক্টৰ আছে, ডাঙৰ কথা নহয়। হস্পিটেলো বহুতেই খুলিছে, বহুত হস্পিটেলৰ মালিক আছে, ডাঙৰ কথা নহয়। কিন্তু জীৱন সাধনাৰ জৰিয়তে শূন্যৰ পৰা শিখৰলৈ যোৱাৰ যিটো যাত্ৰা আপোনালোকৰ সন্মুখত বহি থকা এই ব্যক্তিগৰাকীয়ে শিকাইছে, সেই কথাটো মই গুৰুত্বপূৰ্ণ। গতিকে মই কি ক'ব বিচাৰিছোঁ যে সময়তকৈ আগত পৃথিৱীত একো নহয়। এটা কামতেই সহজত পইচা পাই লটাৰী খেলিব লাগিব। লটাৰী খেলিলে নহ'ব, লটাৰী লাগিব। কিন্তু মনত ৰাখিব, জীৱন জোৱা নহয়, জীৱন লটাৰী নহয়। 10 টকীয়া টিকেট এটা কাটি একেদিনাই 1 কোটি টকা লাভ কৰিব। জীৱন সদায় জোৱা বা লটাৰী নহয়। কষ্টৰ বিকল্প নাই। আমি কোন সাধাৰণ মানুহ। ভগৱানৰ কথা কওঁ। শ্ৰীকৃষ্ণৰ জন্ম যেতিয়া হৈছিল, পিতৃ মাতৃ ক'ত আছিল? কাৰাগাৰত আছিল। শ্ৰীকৃষ্ণৰ পিছত কাৰাগাৰৰ পৰা বিভিন্ন কাৰণত তেওঁ ওলাই গৈছিল আৰু গোকুলত যাই বাস কৰিছিল। ক'ত বাস কৰিছিল? গোকুলত। বাসুদেৱ আৰু দৈৱকী নিজৰ পিতৃ মাতৃ কাৰ ভিতৰত আছিল? জেলৰ ভিতৰত আছিল, কংসৰ কাৰাগাৰত আছিল। কৃষ্ণটো ভগৱান আছিল, হয়নে নহয়? তেওঁতো একেদিনাই নিজৰ পিতৃ মাতৃক তথাস্তু, জেল চেল চব ভাঙি যাব, কংস ক'ৰবাত উৰি যাব, মুকলি কৰিব পাৰিলে হেঁতেন নে নাই? 8 বছৰতো, তেওঁৰ ধৰক 5 বছৰ হৈছে কৃষ্ণৰ, 5 বছৰ বয়সতো পিতৃ মাতৃক জেলৰ পৰা বাহিৰ কৰিব উলিয়াব পাৰিলেহেঁতেন নে নাই? পাৰিলেহেঁতেন, কাৰণ তেওঁ ভগৱান। কংসক তেওঁ একেদিনাই হত্যা কৰি দিব পাৰিলেহেঁতেন, বধ কৰি দিব পাৰিলেহেঁতেন। নিজৰ মাক বাপেক জেলত আছে, ভাবক কিমান কষ্ট হ'ব পাৰে। ভগৱান হ'লেও মানুহ ৰূপে যিহেতু অৱতাৰ কৰিছে, নিজৰ পিতৃ মাতৃ জেলত আছে আৰু ভগৱান হৈ সন্তানে পিতৃ মাতৃক মুকলি কৰা নাই। কিয় জানেনে? এই যে মই যে কৈছোঁ, সকলো কথাৰে এটা সময় থাকে। ভগৱান কৃষ্ণয়ো সেই সময়লৈ অপেক্ষা কৰিছিল। গতিকে অপেক্ষা আমি কৰিব লাগিব, কষ্ট আমি কৰিব লাগিব। এই কথাটো গুৰুত্বপূৰ্ণ। 16 বছৰ বা 14 বছৰ বয়সত কৃষ্ণই কংসৰ কাৰাগাৰৰ পৰা পিতৃ মাতৃক মুকলি কৰিছিল। কিয়? প্ৰকৃতিৰ নিয়ম। ল'ৰা এজন 14 বছৰীয়া হ'লেও মাচল গেইন হয় কিশোৰ অৱস্থাত। তেতিয়াহে তেওঁ কৃষ্ণৰ সৈতে মল্লযুদ্ধ কৰিব আৰু কৃষ্ণক পৰাজিত কৰিব আৰু নিজৰ বন্দী পিতৃ মাতৃক কি কৰিব? মুকলি কৰিব। গতিকে আমি তাৰ ঠাইত আমি যিটো কওঁ, আমি অধৈৰ্য হৈ যাওঁ, সময়লৈ অপেক্ষা নকৰোঁ। ভগৱান আল্লাহ গড যিয়ে নকওক কিয়, এই প্ৰকৃতিত কিছুমান ছিষ্টেম আছে, সেই ছিষ্টেম মতে চব কাম চলে। সময়তকৈ আগত আৰু জোখতকৈ বেছি আমি কেতিয়াও নাপাওঁ, সেই কথাটো মনত ৰাখিব। গতিকে ভগৱানে যদি সময়ৰ অপেক্ষা কৰিছিল যে মই 14 বছৰীয়া হ'ম, মই কিশোৰ হ'ম, তাৰপিছত যিটো মাচল গেইন কৰিব, তাৰপিছত ভাবকচোন, মানে 5 বছৰীয়া কৃষ্ণই যদি কংসৰ দৰে মহাপ্ৰতাপীক যদি মল্লযুদ্ধত হেৰুৱালেহেঁতেন, পৃথিৱীয়ে কৃষ্ণক হয়তো ভগৱানৰ স্বীকৃতি নিদিলেহেঁতেন, ক'লে হয় কিবা মায়াবী, কাৰণ প্ৰকৃতিৰ নিয়ম ভাঙিছে। গতিকে এটা কথা মনত ৰাখিব, ভগৱানেও প্ৰকৃতিৰ নিয়ম ভাঙিব নোৱাৰে। আমি সাধাৰণ মানুহ, কষ্ট কৰি যাওক, নিজৰ একাগ্ৰতাৰে কাম কৰক, সফলতা এদিন নিশ্চয় আপুনি লাভ কৰিব, সেয়া নিশ্চিত। দীপক শৰ্মাৰ ভিডিঅ'সমূহ নিয়মিত ৰূপে পাবলৈ দীপক মটিভেটৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব।